আগে যোৱা আগতে ভটভটিখনটো ষ্টাৰ্ট দি ল'ব লাগিব। মোৰ টিভি নাই আনিব এইটো দিয়া নহ'ব, কেনচেল। হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই আনাডাৰ ভিডিঅ'। আজি গৈ আছোঁ মানে চিলাপথাৰ আমাৰ দাইহঁতকৰ ৰখা আছে, তালৈ গৈ আছোঁ। মোৰ লগত কোন কোন জেগা চাব নেকি বাৰু? এজনী ওলাইছে আৰু এজনী ওলাইছে মোৰ ৱাইফ। তাকে ব'লক লগ পাই আছোঁ চিলাপথাৰত। আগে যোৱা আগতে ভটভটিখনটো ষ্টাৰ্ট দি ল'ব লাগিব না, ভটভটিখনৰ কাৰণে ষ্টাৰ্ট দি লওঁ আৰু। তো ফাইনেলি পাই গ'লো। ভালকৈ দেখাব নোৱাৰিম কাৰণ কেলৈ কপিৰাইট লাগিবৰ কাৰণে মই ভালকৈ দেখাব নোৱাৰিম দেই, চৰি। ল'ব লাগে বেলেগে মেহেন্দি লৈছে, সিহঁতি কইনা লোৱাই নাই বুলি কৈছে মেহেন্দি। কাইলৈ বিয়া আছে যে এইকাৰণে পোৱালি এটা পুৰা নতুন পেণ্ট চাৰ্ট লৈছে। কি চাই লোৱা এইটো চাৰ্ট আৰু এইটো পেণ্ট। মই লৈ যাম নেকি? পেণ্ট চাই লোৱা, মোৰ টিভি নাই আনিব। এইটো দিয়া নহ'ব, কেনচেল আছে। নহ'ব, তই কাইলৈ ভাওনা চাব যাবি নে নাযাওঁ? কাইলৈ ভাওনা চাব চব দেফুদে মিল খাই গৈছে ইয়াত, চব একে মানে ন। পইচা নাই চালে মানে কি হ'ব, অকল আধাৰ কাৰ্ডখন সোমাইছে। এইটো এটা ভিখাৰী বুলি কৈছে, পইচা পাতি নাই বুলি কৈছে। খোজা এটকা আছে লাগে যদি খোজা পইচা এটকা নাই। আৰে মোৰে পাছত আছে পইচা। বেছি আছে, চাইটো চা 100 টকা আছে। চাহটো ভালকে চাওঁ আকৌ, চাহটো দেখাও কেনেকুৱা লাগে চাহটো। এইটো কাইলৈ ময়ে পিন্ধিব লাগিব যেন পাছো দেই চাহটো। মজা লাগিছে। কালি ৰাতি প্ৰায় 3টামান বজাত ঘৰ আহিলোঁ, সেইকাৰণে তাৰপৰা ভিডিঅ'টো বন্ধ মানে হেৰি কৰিব নহ'ল আৰু নকৰিলোঁ। তাৰপৰা এতিয়া আকৌ যাব লৈছোঁ বিয়ালৈ। ব'লক যাওঁ, চাই থাকিব। এইফালে আজি যাব নাপায়, ঘৰত থাকিব বোলে। এইফালে ভণ্টি ওলাইছে আৰু মা ওলাইছে, এই চিঞৰিছে নিনিয়ে বোলে। বেয়া লাগিছে মোৰ ছোৱালীজনীয়ে নিনিয়া কৈ আছে। মেগী চেগী আনি দি থৈ গৈছোঁ আৰু ঘৰতে খাব আৰু কণী চণী এটি। তোৰ ব'লক গৈ থাকোঁ। এয়া দেখিব পাইছে গৈ আছোঁ বিয়া ঘৰ মানে বিয়াৰ ৰভা দিয়া তললৈ। এইফালে হৈ গ'ল ৰিচিপশ্যন। অলপ দেৰি পিছত ছোৱালী গা ধোৱাৰ পিছত খোৱা বোৱা ইয়াত আৰম্ভ হৈ যাব, তাৰপিছত চাম ব'লক। তো এইফালে বনোৱা মেলা হৈ গ'ল বৰ্তমান, বনাই মেলা ৰেডি কৰি দিলে। এইফালে আছে মাছ, পুৰা প্লেটত মাছ পিটাই আছে পুৰা মাছ। ব'লক যাওঁ কইনা ওচৰলৈ। এয়া আমাৰ হ'ল ভণ্টি। ব'লক গৈ এপাক কইনা ওচৰৰ পৰা আহোঁগৈচোন, কিনো কৰি আছে কইনাক চাই থৈ আহোঁগৈ ব'লক। ইয়াত আছে আমাৰ কইনাজনী, এইজনী। ইয়াত দেখিছে চবেই ভাত খাই আছে, ময়ো বোলো ভাতকেইটা খাই লওঁ। মই বহি লৈছোঁ মাহঁতৰ লগত, কাৰণ লগৰকেইটা খাই দিলে মই এফালে গৈছিলোঁ। এতিয়া মা, মই আৰু খুৰীয়ে এনেকৈ মিলি কিনে ভাত খাব লৈছোঁ। এইফালে চব এতিয়া মায়ে মই লগতে বহিছোঁ, ভাত খাই আছোঁ। সেইফালে খুৰী বহি আছে, সেইফালে আৰু খাই আছে। এইটো ইয়াতে আছে এইটো ককাইকটো। মানে ফটো মাৰিব লৈছিলোঁ কইনাক, কিন্তু কইনাক উঠি নিদিওঁ কৈছে। সেইকাৰণে ভাইটি এটাই উঠাবলৈ গৈ যেনে তেনে উঠালে আৰু ফটো মাৰিলোঁ। বেয়া টোপনি ধৰি আছে, আজিতো এডিট কৰিব নোৱাৰিমেই। এইটো ভিডিঅ' কাইলৈ নাপাব, পৰহিলৈ পাব চাগে। কাইলৈ এডিট কৰিব লাগিব ভিডিঅ'টো।
মানে কালি ৰখিয়াৰ পৰা ক'লোঁ দেখোন 3টামান বজাত 2টামান বজাত আহি 2-3টা বজাত আহি ঘৰ পাইছোঁহি। সেইকাৰণে এইটো ভিডিঅ' নোৱাৰিম মানে এডিট কৰিবৰ কাৰণে। পূৰা টোপনি ধৰি আছে কৈছোঁ নহয়। আহিলে মিছেছ সি হাই দিছে হাই। তো এইটো ভিডিঅ' আজি কাইলৈ নাপায়, পৰহিলৈ পাব। তো এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ।